Hello friends, welcome to my Assamese Gyan YouTube channel. Agor video ami alochona korisilu eta professional HD quality logo kenekoi nijor mobile phone pora oti hohoje banaba pari. Aru aji ami ei video tut hikim YouTube channel logo ba profile picture nijor mobile phone pora kenekoi add ba change koribo pari. Tente friends, video tu kono skip nokorakoi hekholoike sabo. এই চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যদি এই ভিডিওটো ভাল পালে তেন্তে লাইক কৰি দিব আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। প্ৰথমতে আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত ৰাইট সাইডে থকা 3 ডট তাত ক্লিক কৰি ডেস্কটপ মোডটো অন কৰি ল'ব আৰু সাৰ্চ বাৰত গৈ টাইপ কৰিব youtube.com আৰু সাৰ্চ কৰি দিব। সাৰ্চ হওঁতে অলপ টাইম ল'ব। ৰাইট সাইডে থকা আইকনটোত আসামিজ জ্ঞান লিখা আছে, মই জুম কৰি দেখাইছো, তাত ক্লিক কৰিব। আইকনটোত ক্লিক কৰাৰ পিছত ইয়ৰ চেনেল অপচনটো আছে, সেই ইয়ৰ চেনেল অপচনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপচন দেখাইছে, কাষ্টমাইজ চেনেল আৰু ইউটিউব ষ্টুডিঅ'। আপোনালোকে কাষ্টমাইজ চেনেলত ক্লিক কৰিব আৰু বেলেগ এখন পেজ খোল খাই আহিব। লেফ্ট সাইডে আকৌ আইকন এটা আছে, মই জুম কৰি দেখাইছো, সেই আইকনটোত ক্লিক কৰি পেন্সিল আইকনটোত ক্লিক কৰিব। পেন্সিল আইকনটোত ক্লিক কৰি এডিট চেনেল আইকন আছে, সেই এডিট চেনেল আইকনৰ মেছেজ এটা আহিছে, সেই মেছেজটোত আপোনালোকে এডিটটোত ক্লিক কৰিব। আকৌ নতুন এখন ইণ্টাৰফেচ আহিব। তো লগোটো চেঞ্জ কৰিব বা প্ৰফাইল পিকচাৰ চেঞ্জ কৰিবৰ কাৰণে লগোটোৰ তলতে চেঞ্জ আৰু ৰিমুভ বুলি দুটা অপচন আছে। তো আমি চেঞ্জ কৰিব লাগিব, সেইটো কাৰণে চেঞ্জ আইকনটোত ক্লিক কৰিব। চেঞ্জ আইকনত ক্লিক কৰাৰ পিছত ইয়াত আকৌ দুটা অপচন আছে, আপলোড ফটো আৰু ইয়ৰ ফটো। ইয়ৰ ফটো মানে আপোনালোকে কিমান প্ৰফাইল পিকচাৰ বা লগো চেঞ্জ কৰিছে সেইখিনি দেখায়, আৰু আপলোড ফটো কাৰণে আমি নতুন এখন লগো বা পিকচাৰ আপলোড কৰিব পাৰিম। আমি নতুন এখন পিকচাৰ আপলোড কৰিবৰ কাৰণে আমি আপলোড আইকনটোত ক্লিক কৰিম। নতুন এখন লগো আপলোড কৰিবৰ কাৰণে আমি ফটো ইয়াত লিখা আছে সিলেক্ট এ ফটো ফ্ৰম ইয়ৰ কম্পিউটাৰ। তো আমি সিলেক্ট কৰিম নিজৰ গেলেৰীত য'ত আছে লগো বা ফটোখন। তো সিলেক্ট কৰিবৰ কাৰণে তাত আমি ক্লিক কৰিব লাগিব, ক্লিক কৰিম। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ফটোখন য'ত আছে সেই ফটোখন সিলেক্ট কৰি ল'ব। মই এখন পিকচাৰ সিলেক্ট কৰিলোঁ, আৰু সিলেক্ট কৰি দিয়া লগালগ ইয়াত আপলোডিং হৈ যাব। তো আপলোডিং হওঁতে অলপ টাইম ল'ব। আপলোড হৈ আছে। আপলোড কমপ্লিট হোৱাৰ পিছত সেট এজ প্ৰফাইল পিকচাৰ সেই অপচনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগালগ আপোনাৰ ফটোখন সেভ হৈ যাব। এনেকৈ আমি ইউটিউব চেনেলৰ লগো বা প্ৰফাইল পিকচাৰ অতি সহজতে এড বা চেঞ্জ কৰিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।